হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ চাগে সকলোৰে খবৰ ভাল আৰু মোৰো ভাল হয়। আৰু আজি শাওণ মাহৰ লাষ্ট সোমবাৰ হয়, সেইকাৰণে ভাবিছোঁ এবাৰ মন্দিৰত আহোঁ, পূজা কৰি আহোঁ মন্দিৰৰ পৰা। আৰু মই যোৱাকালি মাৰ ঘৰত আহিছিলোঁ, যোৱাকৈ আহিছিলোঁ, কিন্তু যাব নিদিলে আৰু সেইকাৰণে ভাবিলোঁ ইয়াতে মন্দিৰত যাওঁ। আৰু মই ভাবি আছিলোঁ আগতেও, মই বিয়া হোৱাৰ পিছৰ পৰাই ভাবি আছিলোঁ এই মন্দিৰটোত যাম বুলি, আৰু শাওণৰ মাহৰ সোমবাৰতে যাম বুলি মই মনতে ভাবি আছিলোঁ। কিন্তু কিজানি মই যাবই লাগে, সেইকাৰণে মোক ৰাখিলেও ভগৱানে, আৰু সেইকাৰণে যাম বুলি ওলাইছোঁ। আৰু আপোনালোককো দেখুৱাওঁ মন্দিৰটো, চাই থাকক, ভাল লাগে আৰু যাই পেলাই বহুত শান্তি পায় আৰু মন্দিৰটোত যাই। আহক, এনেকৈ মই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। শিৱ শিৱ শংকৰা নমঃ শিৱায়, শিৱ শিৱ শংকৰা। এয়া দেখিছে আপোনালোকে মন্দিৰত কিমান মানুহ হৈছে। মন্দিৰটো বন্ধই থাকে, বন্ধ ৰাখিছিল, কিন্তু আজি শাওণ মাহৰ শেষৰ সোমবাৰ কাৰণে আজি খোলা ৰাখিছে। এই শিৱ মন্দিৰটো দক্ষিণ কামৰূপ জিলাৰ হাৰপাৰা ৩য় খণ্ডত অৱস্থিত হয়। এই শিৱ মন্দিৰটো হিন্দাল মন্দিৰ নামেৰে সকলোৱে জানে। আৰু এই গছডাল যে দেখিছে আপোনালোকে, এই গছডালৰ নামেই হৈছে হিন্দাল গছ, আৰু এই গছডালৰ নামেৰে মন্দিৰটো হিন্দাল মন্দিৰ বুলিয়ে জানো, আমি সকলোৱে জানো শিৱ মন্দিৰে হয় এইটো।
কিন্তু হিন্দাল মন্দিৰ বুলি আমি সকলোৱে কওঁ আৰু ইয়াতে প্ৰত্যেক সোমবাৰতো মানুহৰ ভক্তৰ সমাগম হয়েই আৰু আজি শাওণ মাহৰ শেষৰ সোমবাৰ বুলি সকলোৱে তাৰমানে ইয়াতে মানে পূজা অৰ্চনা কৰিবলৈ আহিছে আৰু আমিও আহিছোঁ। এয়া দেখিছে আপোনালোকে গছডাল কেনেকুৱা বহুত বিশাল হয় গছডাল। এয়াই আৰু ইয়াতে সকলোৱে কিছুমানে মানে গামোচাও বান্ধে, মানে মনৰ কিবা এটা আশা কৰি মানে বান্ধি দিয়ে আৰু বিচাৰি, মনৰ পৰা কিবা বিচাৰি বান্ধি দিয়ে ইয়াতে। দেখিছে চাগে গছডাল, ভাল লাগে ইয়াতে আহি মন্দিৰটোত। মেইন মন্দিৰত কোনো মানে ভক্তক মানে সোমাব দিয়া নাই, সেইকাৰণে মেইন মন্দিৰটো দেখুৱাব মই সক্ষম নহ'লোঁ আপোনালোকক। অলপ দেখুৱাইছোঁ মই আগতে, মানে তাতে চাকি তাকি নজ্বলাই আৰু এইখিনিয়ে আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰিব। আপোনালোকে দেখিছে চাগে কিমান মানুহ হৈছে। এয়া মোৰ ভণ্টি হয়, মোৰ খুৰাৰ ছোৱালী হয়, একেলগে আহিছোঁ, দেখিছে চাগে।